ফাইনেলি আহি আমি এতিয়া শ্বুটিং স্থান পালোঁ। এতিয়া গৈ আছোঁ শ্বুটিং স্থান, মানে গম পাইছে কাৰ কথা কৈছোঁ, সিহঁতে বৰ্তমান শ্বট দি আছে। চ' আহক দেখাই দিম ধুনীয়া প্লেচ। এইফালে শ্বট দি আছে, দেখিছে? এইফালে শ্বট দি আছে, দুয়োটা নাচি আছে। চ' লেটছ গ' তালৈকে যাওঁ। আহি আছোঁ আমি জ্বালামুখীৰ ওচৰলৈ। চ' মই জ্বালামুখীত আজি তেওঁলোকৰ লগত ভিডিঅ' শ্বুটিং কৰিম। বহুদিন কৈ আছিল, সেইবাবে আহিব পৰা নাছিলোঁ। আজি সময় পালোঁ, মই আহি গ'লোঁ। সেয়া তেওঁলোকে শ্বুটিং শ্বট দি আছে দেই। চ' চাই থাকক ভিডিঅ'টো। আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ আছে। চ' বলকচোন তেওঁলোকৰ ওচৰলৈ যাওঁ। এইটো চিনি পাইছেনে? নিশ্চয় চিনি পাইছে। মই জ্বালামুখী। আজি অজয়ৰ লগত মই শ্বুটিং কৰিম এটা গানৰ। অপেক্ষা কৰক কেইদিনমান, গানটো চাবলৈ পাব। বহুত দিন কৈ আছিল মোক তেওঁলোকৰ জ্বালামুখীত আহিবৰ কাৰণে, শ্বুটিঙৰ কাৰণে, কিন্তু সময় পোৱা নাছিলোঁ। চ' আজি আহি গ'লোঁ, বহুত সময় মিলাই কিনে আহিছোঁ। তো কেনেকুৱা লাগিছে জ্বালামুখী কৰি? কেনেকুৱা লাগিছে মানে অজয়ৰ ওপৰত মোৰ বহুতেই খং। কালি কৈছে যে মই 10টা বজাত ঘৰৰ পৰা যাম, সি 10টা বজাত ওলাব, গতিকে মোৰ মেকআপ এঘণ্টা লাগিব। মেকআপ সম্পূৰ্ণ কমপ্লিট, মানে মোৰ লিপষ্টিকটো লগাব বাকী। কৈছে যে মই নোৱাৰিম যাব, মাৰ অসুখ। মোৰ মাথা গৰম উঠি গৈছে, গম পাইছে নে? মেকআপ মুচিব লগা হৈছে। এতিয়াও খং কমা নাই আৰু, কিজানি খংটো উঠাৰ কাৰণে আজি আহিছে, হয়তো সি নাহিল। উপায় নাই, বেমাৰ হৈছে যিহেতুকে চৰি বুলি কৈছোঁ। তথাপিও জ্বালামুখীত ইমানখিনি আপোনালোকক মৰম দিছে ৰাইজে, তাৰ ওপৰত কিবা দুআষাৰমান কৈ দিয়ক। জ্বালামুখী এতিয়াতো মোৰ বিয়া গ'লেই, বিয়াখন বহুত দিনৰ পৰা পাতিম বুলি অৱশেষত মোৰ বিয়া গ'ল। এতিয়া শহুৰি খাটি আছোঁ। এতিয়া জ্বালামুখীত আমাৰ আৰু এজন আহিব, এজন অজয়। কি ৰূপত আহিব আপোনালোকে চাই থাকক। এতিয়ালৈকে ঠিক হোৱা নাই কি হওঁ, কিন্তু আহিম কিবা এটা ৰূপত, হয়তো চাই হাঁহি উঠিব। আৰু এইটো কোন চিনি পাইছে? টেং মেলাৰ আমাৰ জেঠি নেকি? হয়তো জেঠিৰো কোনোবা হ'ব পাৰে। তই কিবা কৈ দিয়া। কি কম, মই ডেন্স কৰি থাকোঁতে মূৰটো ঘূৰি গৈছে, চব বহি আছে। মূৰটো ঘূৰাই গৈছিল ন? একচুৱেলি বহুত কষ্ট হয় যে ল'ৰা এটা ছোৱালী হৈ ভিডিঅ' বনোৱাটো বহুত কঠিন। মানুহে এনে ধৰ দুআষাৰ চাৰিআষাৰ বেয়াকৈ কয়, কিন্তু বেয়াকৈ ক'লে, কিন্তু আপোনালোকক এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণেহে ভিডিঅ'টো বনাই। চব বেয়া নাপাতিব, বেয়া কমেণ্ট নকৰিব। চ' এওঁলোকক মৰম দি থাকক, আপোনালোকৰ কাৰণে এওঁলোকে কৰি আছে। জ্বালামুখী চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰা। ঠিক আছে। এইজন কেমেৰা পিছফালে থকা মানুহজন। আপোনালোকে জ্বালামুখী বহুত চাইছে, বহুত মৰম হোৱাৰে আগবঢ়াইছে, আৰু আগলৈ এনেকৈ মৰম হোৱাৰে আশীৰ্বাদ কৰি থাকিব, যাতে আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ। কেৱল আপোনালোকৰ কাৰণেহে আমি এইবোৰ কৰি আছোঁ। বহুত গৰম, ৰ'দো, তাৰপৰা বৰষুণো আহে কোনোবা দিনা, তাৰে মইতো কৰি আছোঁ আপোনালোকৰ বাবে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ইয়াৰটোও কৰিব, যাতে বহুত দূৰ আগুৱাই যাব পাৰে। আমাৰ মেইন মানুহজন এইজনেই দেই, এইজন নহ'লে কোনো পধ্যেই নহয়। আমাৰ বহুত কষ্ট কৰি ভিডিঅ' বনাই, আমাৰ এইজনে। চ' চাই থাকিব। এইজনলৈ মোৰ বহুত দুখ লাগে, আমাৰ কাৰণে বহুত কষ্ট কৰে। আজি কামখিনি সি ৰাতিতে কমপ্লিট কৰিছে, 2টা-3টালৈকে। আজি আৰু মৰ্ণিং আহিছে, বহুত কষ্ট কৰে আমাৰ। বৰষুণ পেলাইছে, বৰষুণ কেৱল আপোনালোকৰ বাবে কৰি আছোঁ। এতিয়া বাই বাই। ঠিক আছে, চাই থাকক, মই ভিডিঅ' দেখাই আছোঁ। কমেণ্ট কৰিব, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ঠিক আছে, এওঁলোকৰ শ্বুট আছে, বেয়া নাপাব। হয় হয়, এওঁলোকৰ শ্বুট আছে এতিয়া, তেওঁলোকে শ্বুট দিব যাব। চ' দেখাই আছোঁ, চাই থাকক শেষলৈকে। এতিয়া জ্বালামুখীহঁতে শ্বৰ্ট দি আছে। মই এতিয়া মেকআপ অকণমান কৰি লওঁ, কাৰণ মোৰো শ্বৰ্ট আছে, সেইকাৰণে অকণমান বেছি নহয়, শ্লাইড অকণমান মেকআপ অলপ কৰি লওঁ। তাৰপিছত দেখাই থাকিম, চাই থাকক ভিডিঅ'টো শেষলৈকে।
কিয়া গেট আপ চেঞ্জ হৈ গ'ল মোৰ কম বয়স আছিল নেকি কেনেকুৱা লাগিছে দুজনীৰ ভাল লাগিছে নে দুজনী একে ড্ৰেছে পিন্ধিছোঁ ৰঙা আৰু কি ভাতো কালাৰ ন ফটো কালাৰ চাই থাকক ভিডিঅ'টো ভিডিঅ' চাই থাকি জ্বালামুখী নতুন গান শ্বুটিং হৈ আছে এইফালে আহি আছে সিহঁতেও ব্লগ লৈ আছে আহি আছোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো চাবই হয়তো 2 দিনতে আপোনালোকে পাই যাব শ্বৰ্টটো ৰেডি হেল্ল' দোস্ত মানে কি আজি ভিডিঅ'টো ইমানেই আছিল মোৰ মানে মোবাইলটোত চাৰ্জ কম আছিল সেইকাৰণে মই ভিডিঅ'টো ক্লিপ কেইটামান ল'ব নোৱাৰিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে তেওঁলোকৰ হেল'ৰাম দিয়া চেনেলটোত আহি আছে তেওঁলোকৰ জ্বালামুখীত গানটো চাই যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে নতুন নতুন ভিডিঅ' আহিলে আৰু লগতে শ্বুটিং কেনেকৈ কৰা যায় আমাৰ শ্বুটিং কেনেকুৱা হয় সেইবিলাক আপোনালোকক দেখাই থাকিম চ' চাই থাকিব বাই বাই